ইয়াত যিমানে আগৰ চৰকাৰবিলাকে বা এতিয়াৰ অপজিশ্যনবিলাকে যিমানে ইয়াত নকক কিয় যে কিছুমান দিন আগত আমাৰ অপজিশ্যন লিডাৰবিলাকে কৈ আছিল যে বিটিআৰত একো হোৱা নাই, একো ডেভেলপ হোৱা নাই। কিয় হোৱা নাই? আপোনালোকৰ চকু ক'ত আছে মই এইটো ক'বলৈ বিচাৰোঁ যে বিটিআৰত এতিয়া মানে কোনো এটা কাম কৰিবৰ কাৰণে জাগা নোহোৱা হৈ গৈছে। আমাৰ ইলেকশ্যন হৈ আছে, কাউন্সিল ইলেকশ্যন হৈ আছে, তাত এতিয়া ফুল ফেজত UPL চৰকাৰ হ'ব। এইটো এটা পাব্লিকৰ যি গতিধাৰা চিন্তাধাৰা এইটো দেখি কিনে আমি এতিয়া গম পাইছোঁ যে অহা দিনত যিটো 25ৰ যি ইলেকশ্যন আছে ইয়াত UPLৰ এটা ফুল ফেজৰ চৰকাৰ হ'ব। 21 তাৰিখ আজি আমাৰ ব্লক কমিটি UPL ভৈৰৱকুণ্ড ব্লক কমিটিৰ নেতৃত্বত যে আজি আমি বিভিন্ন সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি জইনিং কৰাইছোঁ। আমাৰ UPLৰ যি নীতি আদৰ্শ আৰু উন্নয়নৰ যি এটা ঢৌ ইয়াত দেখিছে ৰাইজে, সেই ঢৌটো দেখি সকলোৱে আমাৰ মাজত UPLত যোগদান কৰি পৰৱৰ্তী দিনত যে UPLৰ যি চিন্তাধাৰা, যি এটা নীতি আদৰ্শ, যি এটা ডেভেলপমেণ্টৰ যি কাম হৈ আছে আৰু যি এটা ইয়াত বিশেষকৈ ক'বলৈ গ'লে এটা শান্তি আৰু নিৰাপত্তা মানুহে পাইছে। আৰু এই শান্তি আৰু নিৰাপত্তা ইয়াত দীৰ্ঘদিন ধৰি বজাই ৰাখিবৰ কাৰণে সকলো তৰফৰ পৰা বা সকলো দলৰ পৰা বা সকলো সমাজৰ পৰা, বিশেষকৈ গোৰ্খা সমাজ হওক, আদিবাসী সমাজ হওক, বড়ো সমাজ হওক, ৰাভা সমাজ হওক, হিন্দীভাষী সমাজ হওক, সকলো সমাজৰ পৰা মানুহবিলাক ওলাই আহিছে UPLত যোগদান কৰি আছে। আজি ইয়াত আমি ভৈৰৱকুণ্ড ব্লক সমিতিৰ নেতৃত্বত আজি ইয়াত বিভিন্ন মহিলা সমাজকৰ্মীসকলক আমি ইয়াত যোগদান কৰিলোঁ। মানে এইটোৱে কথা যে আজি 3 বছৰৰ অন্তৰালত বা 3.5 বছৰৰ অন্তৰালত বিটিআৰৰ সকলো দিশে কেনেকুৱা কাম হৈছে, কেনেকৈ এটা বিশেষকৈ ইয়াত এটা শান্তি আৰু নিৰাপত্তা মানুহে পাইছে, এইটো কথা মানুহে বুজি আছে। ইয়াত যিমানে আগৰ চৰকাৰবিলাকে বা এতিয়াৰ অপজিশ্যনবিলাকে যিমানে ইয়াত নকক কিয় যে কিছুমান দিন আগত আমাৰ অপজিশ্যন লিডাৰবিলাকে কৈ আছিল যে বিটিআৰত একো হোৱা নাই, একো ডেভেলপ হোৱা নাই। কিয় হোৱা নাই? আপোনালোকৰ চকু ক'ত আছে মই এইটো ক'বলৈ বিচাৰোঁ যে বিটিআৰত এতিয়া মানে কোনো এটা কাম কৰিবৰ কাৰণে জাগা নোহোৱা হৈ গৈছে। ইয়াত ৰাস্তা হওক, দলং হওক, আপোনাৰ কমিউনিটি টয়লেট হওক, আপোনাৰ কমিউনিটি হল হওক, কালচাৰেল ষ্টেজ হওক, সকলো দিশতে বিটিআৰ চৰকাৰে কাম কৰি আছে। আৰু বিশেষকৈ ভৈৰৱকুণ্ড সমষ্টিৰ বিশেষভাৱে আমাৰ ডেপুটি চিফ ছাৰে চাই আছে আৰু MLA তেখেতে আছে। তো ভৈৰৱকুণ্ড সমষ্টি বহু দিশে উন্নয়নৰ কাম আগবাঢ়ি গৈছে। তো সেই দেখিয়ে সকলো ৰাইজবিলাক ইয়াত ওলাই আহিছে যে এতিয়া আমি এইটোৱে ক'ব বিচাৰোঁ, এতিয়া কোনো আমাক মানে ধৰি ৰাখিব নোৱাৰে UPLক। যে 3.5 বছৰৰ অন্তৰত যে আজি 17 বছৰত যি এটা ডিফাৰেঞ্চ মানুহে দেখা পাইছে। আজি বিভিন্ন ইণ্টেলেকচুৱেল পাৰ্চন, বিভিন্ন বুদ্ধিজীৱীবিলাকে আমাৰ লগত আহি জইনিং কৰি আছে, তেখেতসকল আমি বুজাই আছোঁ। আৰু আমাৰ পাব্লিক ইণ্টাৰেক্ট চলি আছে চৌদিশে, সকলো দিশে আমাৰ পাব্লিক ইণ্টাৰেক্ট চলি আছে। আমাৰ ডেপুটি মহোদয় নিজে গৈ পাব্লিকৰ লগত ইণ্টাৰেক্ট কৰি আছে। আমি কি কৰিছোঁ, কি কৰা নাই আপোনালোকৰ লগত আমি জানিব বিচাৰোঁ। তেখেতসকলে ৰাইজৰ মাজত গৈ এনেকুৱা এটা বাতাবৰণ, এটা পৰিৱেশ সৃষ্টি কৰিছে। তো ইয়াত মই এইটোৱে ক'ব যে ভৈৰৱকুণ্ড ব্লক কমিটিৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ যে এতিয়া UPL এটা ঢৌ, এটা জইনিঙৰ ঢৌ আগবাঢ়ি আহিছে। আৰু পৰৱৰ্তী যি আমাৰ ইলেকশ্যন হৈ আছে, কাউন্সিল ইলেকশ্যন হৈ আছে, তাত এতিয়া ফুল ফেজত UPL চৰকাৰ হ'ব। এইটো এটা পাব্লিকৰ যি গতিধাৰা চিন্তাধাৰা এইটো দেখি কিনে আমি এতিয়া গম পাইছোঁ যে অহা দিনত যিটো 25ৰ যি ইলেকশ্যন আছে ইয়াত UPLৰ এটা ফুল ফেজৰ চৰকাৰ হ'ব। এইটো আমি গম পাইছোঁ।